বিভিন্ন পেণ্টালুন্সৰ পৰা ইমান ধুনীয়া এইবোৰ ফাৰ্নিচাৰ হয় মানে গোটেইবোৰ টেবুল চেবুল কিবা কিবি ডাইনিং ছেট হয় লাখৰ ওপৰত ইয়াতে কিছুমান দাম আছে বস্তুবোৰ দেখাই আছোঁ ধুনীয়াকৈ নামি দামী কাঠেৰে নিৰ্মিত বিচনাহে চাবা চোফা কাম বেড মানে এইবিলাক নে আপুনি লাক্সাৰিয়াছ টাইপৰ অকণমান হাই লেভেলৰ আপুনি ডাইনিং ছেটহে চাব চাওক এইফালে ডাইনিং ছেট কেনেকুৱা ধৰণৰ ডাইনিং ছেট কিমান দামৰ ডাইনিং ছেট আছে এইটো চাওক কিমান ধৰণৰ কিমান দামী একদম মানে বহুত আৰু 78,000 হয় সাধাৰণ এই টেবুল বাকচটোৰ দাম চাওক আপুনি 85,000 চাওক মিছা কৈছোঁ যদি এক্সচেঞ্জ প্ৰাইচ হয় 1,40,000 এইটো কিবা হয় মানে 1,14,000 এইটো হয় মেইন প্ৰাইচ হয় আৰু এক্সচেঞ্জ প্ৰাইচত যদি আপুনি তেতিয়াহ'লে 85,000 এইটো 76,000 হয় ধুনীয়া একদম প্ৰাইচ 40 আৰু 40 মানে 25 তেনেকুৱা পাৰ্চেণ্ট লাচিত নগৰত থকা এইটো পেণ্টালুন্স হয় এটা শ্বপিং মল আৰু ওপৰত এইটো হোম টাউনছ কিবা কিবি মানে আছে আৰু ইয়াতে কিছুমান মানে ঘৰত ব্যৱহাৰ কৰা আচবাব যেনেকুৱা ধৰ এইটো কি কয় ফাৰ্নিচাৰ বা এই মানে কি ডাইনিং টেবুল তেনেকুৱা ধৰণৰ আছে বহুত দামী দামী হয় কিছুমানটো লাখৰ ওপৰত আছে আজি গৈ তাত দেখুৱাম কেনেকুৱা ধৰণৰ কেনেকুৱা ডিজাইনৰ বস্তু আছে তো ব'লক আমি ভিতৰত যাই এবাৰ দেখুৱাই দিওঁ এস্কেলেটৰ হয় এইটো আজিকালি অট'মেটিক হয় মানে কি যেতিয়া আজিকালি চেঞ্চৰ টাইপ বস্তু থাকেতো মানে আহিলে মানুহ আহিলে মানে আল্টিমেটলি নিজে নিজে চলি যায় ফাৰ্নিচাৰ হলটোত সোমাই কিবা এটা ভাল লাগে এইটো সম্পূৰ্ণ এইটো ছেকেণ্ড ফ্ল'ৰ হয় আৰু গোটেইবোৰ আচবাব হয় ফাৰ্নিচাৰ আপোনাক ডাইনিং টেবুলৰ পৰা বিচনা আচবাব যিমানবোৰ লাগে চকী টকী চববিলাক পাব কিন্তু দাম খাতাৰনাক দাম চাওক 1,00,000ৰ ওপৰত 1,30,000 হয় এইটো অনলি দাম আৰু এইফালে পুৰা ভৰি আছে এইবোৰ 2,00,000ৰ ওপৰত আছে কিছুমানৰ দাম এইটো আকৌ 2,29,000 তেনেকুৱা ধৰণৰ প্ৰত্যেকটো বস্তুৰ প্ৰত্যেক মানে ইয়াৰ কাঠৰ ওপৰত ডিপেণ্ড কৰি ইয়াৰ দাম হয় এইবিলাক কাঠৰ হয় সম্পূৰ্ণ ইয়াৰ মানে আৰু পেণ্টালুন্স মানে হৈছে লাক্সাৰিয়াছ মানে বিলাসিতা 2,05,600 টকা পিছত তেনেকৈ দামী বহি কিমানো বেছি কমফৰ্ট আছে হয় ইমান ধুনীয়া লাগে প্ৰত্যেকটো বস্তু একদম হাই লেভেলৰ হয় হাই কোৱালিটিৰ হয় এলা পেচা দাম নহয় কাৰণে বস্তুবোৰ এলা পেচা নহয় খুব এটা 30% and 25% ডিছকাউণ্ট আছে এইটো অলমষ্ট 80,000 এইটো ডিনাৰ ছেট হয় এইটো চল্ড অলমষ্ট এইটো বিক্ৰী হৈছে বিচনা হয় বিচনাখন এইটোৰ দামেই 7,000 অনলি এইটোৰ দামেই হয় আৰু এইটো অলৰেডি চল্ড হৈছে ইয়াতে বিচনাখন কি মজা লাগিছে চা বিচনাখন ফেণ্টাষ্টিক মডেলৰ একচুৱেলি কি জানে ফল্ডিং হয় বিচনাবোৰ খনৰ অলমষ্ট 50,000 দিব এইবিলাক কিন্তু মেইন প্ৰাইচ হৈছে এইটো ইনষ্টলমেণ্টৰ ব্যৱস্থাও আছে ইনষ্টলমেণ্ট আছে মানে এটা 44,000 একদম স্মুথ হয় ধুনীয়া বস্তুবোৰ কি মজা লাগিছে চালমে এইটো হোৱাইট হয় পুৰাপুৰি হোৱাইট 35,000 হয় এইটো 5,000 এইটো এটা হয় 41,600 ডাইনিং ছেট হয় মানে এইটো পুৰাপুৰি চোফা আৰু বেড এক্সচেঞ্জ অফাৰতো দি দিয়ে আপোনাক মানে ক'ব গ'লে ঘৰত যদি পুৰণা কিছুমান যদি আচবাব থাকে তেওঁলোকে সেইবোৰ বস্তু চাই কিনে ইয়াৰ লগত এক্সচেঞ্জ কৰি প্ৰাইচটো অকণমান মিলাই দিয়ে হিচাপত আৰু নতুনকৈ আহিছে মানে নিউ এৰাইভেল 1,51,000
90,060 প্লেটকেইটা চব মজা লাগিছে এইখন এখন বেড হয় মজা লাগিছে বেডখন প্ৰকাণ্ড এইটো মস্ত এটা আলমিৰা হয় এইটো দাম 17,000 16,900 হয় যদি ইনষ্টলমেণ্টত ল'ব বিচৰা এইটো হেৰি আছে ইনষ্টলমেণ্টত ল'ব পাৰি এইখন চাওঁ কি মজা বিচনা 75,000 no 1 lakhs আছে 1 লাখৰ ওপৰত দাম আছে হয় এইখনৰ টেবুল সেইবিলাক মানে লাক্সাৰিয়াছ লাইফৰ মানে এনেকুৱা ক'ব গ'লে আৰু